আজি যদি স্কুলত এইখিনিতে লিখি নাও মাৰ খাম নেকি নাযাৱে নেকি স্কুলত গণিতৰ ছাৰে ইমান হোমৱৰ্ক দেই বিৰক্তি লাগি যায় মাক এনে মিছাও পেট বিয়া বুলি কৈ চাম ইতা মাইবা কি কয় ঐ আ ভাত ভাজা খাই ৰা গৈছো ৰা মই হোমৱৰ্ক কৰি আছো ইমান দেৰি হ'ল তাই ৰিতা কিলে ওলাই হনাই না ৰাও কি কৰি আছে চাই আহুৰা ঐ মই যে ভাত ভাজা খাবা মাতি আছো শুনা নাই নেকি মাই এতেলৈহে মই হোমৱৰ্ক কৰি আছো ৰাতি হোমৱৰ্ক কৰবা আৰি কিয় ঘুমাই আছলি যা ঠাণ্ডা হৈ যাব ভাত ভাজাখিনি এইখিনি স্কুলত কৰি নালি মাৰ খামে যা কালয়া মাৰখন নহয় কাণত ধৰা দিলে ভাল পালো হয় পঢ়া টাইমত দেখোন মোবাইল টিপি থাকা হাও আজি ৰুণ পৰীক্ষাৰ বহি দিব মই পাৰিয়ে গেছলো নাযাও যে স্কুলত মাৰব ছাৰে হ খা ও মাই মোৰ মস্ত পেটটো বেছি নাখাইতলা আয়ুই মল্লু দে আয়ুই মল্লু বহুত পেট বেছি নেকি অচোন হা পানী খা ভাল পাবি দে মোৰ বিদ্যুৎটো কামত দিব যেন পাইছো আৰু অলপ নাটক কৰবা লাগিল ঐ কি হলে আয়ুই মল্লু দে আয়ু তোৰনো আজি ইমান কিয় পেট বিয়া লাগে ভদ্ৰে দোকানত চকলেট খাইছিলি কিজানি কালি তই পইচা দিয়া নেকি চকলেট খাবা লাগি আয়ু তিতা লিটা লগৰ লগত ফুচকা খাইছা কালি দুহৰি স্কুলৰ পৰা তোৰ লগতে আছিলো ক'ত ফুচকা খালো মই ফুচকা খনাই নেকি ফুচকা খনা যদি কিয় পেট বিয়া লাগ মই কিবা ডাক্তৰ নেকি মই কি জানো মোৰ কিয় পেট বিয়াইছি বুনু কৰা লখছো আজি স্কুল যোৱাটো কেনচেল দে ভালে হ'ল ঐ কি হ'ল তোৰ বমি বমি লাগছি মাই বমিয়ে হোৱা নাই পেটটো বিষাইছি ও মাই ইবাৰ মোৰ আগাও লাগছি তাইৰ আৰু কি হ'ল বা ঐ বেছিকে পেট বিয়াইছি নেকি মাই আজি স্কুল নাযাও দে বহুত যদি পেট বিয়াইছি স্কুল যাবা নালগে দে এটা কাম কৰচোন এযোৰ ড্ৰেছ হলে কিনে বেলেগ এযোৰ ড্ৰেছ পিন্ধিয়া তোক ডক্টৰৰ তাতে লৈ যাও বেজি আৰু চেলাইন দিলি ভাল পাবি দে তই হাও কিবা বাবাতে কি বেয়া হ'ল তাতে বেজি ধনা হোৱাতকে স্কুলত যাই 2 কাপ খোৱাই ভাল হ'ব মই স্কুলকে যাও দে ঐ কি ভাবি আছে যা কাপোৰ হলে লাগে ও মাই মই আজি স্কুল যাবাই লাগব আমাক আজি বহুত দৰকাৰী পাঠ এটা পঢ়াব ইটালিটা কিবা অলপ খাই যা নাংগাদা মাই মই লেজাৰত টিফিন খাম দে পেটৰ বিহৰ বাহানা কৰোতে হোমৱৰ্ক কৰা নহল আজি হোমৱৰ্কৰ হৈও মাৰ খাবা লাগব আৰু পৰীক্ষাৰ বহি দিলেও মাৰ খাবা লাগব হে প্ৰভু বাচাবা তুমি মাই নাতে পৰীক্ষাৰ বহিটো লুকে থৈ যাও ৰ নহলি মাই মোক মাৰব ঐ কি কৰছায়ে বিছনাখন ঠিক কৰি আছো ৰ পেটৰ বিষ ভাল পাইছ না তই ভাল পাইছো দে স্কুলত দুহুন বিহনাই ওলাব ভৰি হাত ধুই ভাত খাবিয়া বাপ্পা ঐ বাচলো দে বহিটো দেখা নাপলাক কিবাকে পৰীক্ষাৰ বহিবা দিছি না দিয়া নাই চাও ৰ আজি বহি দেখোন দিয়া নাই দিয়া লিখা ভালকে দিনক দিনে পঢ়াত গুৰুত্ব নহয় গেছি তোমাৰ দুটামান খুব লগে দে আগে তাইক পঢ়িবা আৰু মোবাইল চাই থাকে
হয় কি কৈছি মাইৰে এগলা কি হল কিয়া মুখৰ মাত নাই এটা মোবাইলটো চায়া লগতে দোকানৰ বাহিৰা বস্তু মাখাও খাই থাকে সেইকাৰণে আজি বমিও কৈছি আৰু চেডেছিও তই দেখা পিছা নেকি চৰোৱা ঐ ডাঙৰক এনে উল্টা উল্টা কথা কয় নেকি লেখ তাড়াতাড়ি এ দেখছি না সৰু ডাঙৰ আকৌ নাম নে তাই অ ৰবা গণিতৰ বহি দিছি নহয় আজি কিমান পাইছ কি গণিতৰ বহি দিছি বেগত দেখোন বহিটো নাই ক'ত থৈছা হৈছি দে আজি স্কুলতো মাৰ খালো ইটাতেও মাৰ খাবা লাগিল ঐ কি ভাবি আছা বহি কত অ তই মানে এতিয়া বহিটো এলুকে থৈ দিছলি হাও তই মাত্ৰ 3 পাইছা ৰ আজি মই টিউচন কৰা সাবজেক্টত মাত্ৰ 3 পাইছা মোৰ লাজমান গটাই চেছ কৰি দিলিয়ে তই